ঈশ্বৰ আৰু ভাগ্য। ঈশ্বৰৰ কথা কৈ মোক কোনোদিন ভয় নোখোৱাবা। মই জানো ঈশ্বৰ মানুহৰ বাবে এক সাংঘাতিক দুৰ্বলতা। যেনেদৰে সাংঘাতিক দুৰ্বলতা আছে মানুহৰে ভাগ্যৰ প্ৰতি। ঈশ্বৰৰ কথা কৈ কিছু মানুহে দলং বনাব খোজে সৰগ আৰু নৰকলৈ, আৰু ঈশ্বৰৰ নামত দান কৰা সমস্ত বৰঙণি নিজৰ কৰিবলৈও ভয় নকৰে। তেওঁলোকে ঈশ্বৰকো ভয় নকৰে। তেওঁলোকে জানে ঈশ্বৰৰ নামত দান দিয়াৰ পাছত সেই খতিয়ান আৰু কোনেও নলয়। তেওঁলোকেই বেছিকৈ পাপ পুণ্যৰ কথা কয়, তেওঁলোকেই বেছিকৈ ধৰ্মৰ কথা কৈ মানুহক ভয় খুৱায়, তেওঁলোকেই বাৰে বাৰে মানুহক মূৰ্খ সাজে। অথচ তেওঁলোকে কোনোদিন সেই দানৰ টকাৰে সাজিব নোৱাৰে কেইটামান শৌচাগাৰ অথবা দমকল। উৎসৱৰ দিনত তেওঁলোকে দান দিব নোৱাৰে কেইটামান গেঞ্জি অথবা কেইশলামান খৰি। ঈশ্বৰৰ কথা কোৱা বহু মানুহে দুখীয়াক ভাগ্যৰ কথা কৈ এলেহুৱা কৰে, ধনীক ভৱিষ্যতৰ কথা কৈ বৰঙণি তোলে। বহু মানুহে ঈশ্বৰৰ কাৰণে বহু কিবা কিবি কৰে, আৰু চতুৰ মানুহে মানুহৰ বাবে এৰি দিয়ে দুটি শব্দ, ঈশ্বৰ আৰু ভাগ্য।